তো গাইজ ফাইনেলি আহি পাই গ'লোহি নগাঁও টাউন আৰু এইটো আমি আহি পালোহি প্ৰায় ছেকেণ্ড নে থাৰ্ড ফ্ল'ৰ এইটো থাৰ্ড ফ্ল'ৰ হয় এইটো হাই গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ আৰু আগৰ ভিডিঅ' যদি আপোনালোকে চাইছে তেতিয়াহ'লে ইয়াতে শেষ কৰিছিলোঁ আৰু আজি ইয়াৰ পৰাই কণ্টিনিউ কৰিছোঁ আৰু আমি বৰ্তমান আছোঁ কাজিৰঙাত আচলতে ক'বলৈ গ'লে এই যি এৰিয়া এই এৰিয়াটো কাজিৰঙাৰ ভিতৰতে পৰে আৰু আমি এতিয়াও মানে কাজিৰঙা পাৰ হোৱা নাই আৰু অলপ পাছতে কাজিৰঙা পাৰ হ'ম আৰু এতিয়া বৰ্তমান আগত এটা লাষ্ট পইণ্ট এটা আছে ভিউ পইণ্ট তাতে গৈ এতিয়া ৰমগৈ তাৰপাছত চিধা যাম নগাঁও তো গাইজ আমি পালোহি এডোখৰ পইণ্ট তো ইয়াৰ পৰা চাব পাৰি জীৱ জন্তুবিলাক কিন্তু বৰ বিশেষ নেদেখিলোঁ চালোগৈ আৰু ইয়াত আচলতে মানুহো নাই বাইনকুলাৰ নহ'লে লৈ থাকে তো এইটো হৈছে পইণ্টটো আৰু ইউ হেভ এণ্টাৰ্ড দ্য লেণ্ড অফ বিগ ফাইভ কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু এইটো ফালে গৈ আমি নগাঁও গুৱাহাটী পাম আৰু ইয়াতে ৰ'লোঁ অকণমান দেৰি তো এতিয়া যাব পাৰিম আৰু এইটো হৈছে একচুৱেলি 37 নেশ্যনেল 37 সাতত্ৰিছ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু মানুহে ৰৈ চাইছে ইয়াত কিন্তু ইয়াত বিশেষ খাছ একো দেখি নাপায় বিশেষ ৰৈ লাভ নাই ইয়াত কেতিয়াবা আহে কিন্তু আমি যিকেইডোখৰ আগৰ জেগাত দেখাইছিলোঁ সেই জেগাকেইডোখৰত কিন্তু মজা দেখে একদম ওচৰৰ পৰা দেখে কিন্তু তাত ৰ'বলৈ তেনেকুৱা পইণ্ট এনেকুৱা নাই ৰাস্তাৰ পৰা এনেকৈ চাব লাগিব ওলাই মেলি এয়া হৈছিলে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু গোটেই বহুত ডাঙৰ এৰিয়া হয় এইটো আৰু আমাৰ অসমৰ গৌৰৱ এইটো কথা জানেই এশিঙীয়া গড় পৃথিৱীৰ বিখ্যাত ওৱান হৰ্ণ ৰাইনো তো গাইজ এতিয়া যাব লাগিব আৰু নগাঁও এতিয়াও আছে বহুত 60 কিলোমিটাৰ ওপৰত আছে চাওঁ কিমান জল্দি পাওঁগৈ আকৌ ৰুম চুম ল'বলৈ আছেই ৰুমটো নায়েই ৰুমত আমি ভাড়া ৰুমত থাকিবলৈ আমাৰ চিনাকিটো কোনো নাই তেনেকুৱা এতিয়া যাব লাগে তো গাইজ এতিয়া সোমালোহি আমি জখলাবন্ধাত আৰু এইডোখৰ হৈছে জখলাবন্ধা আগতে মনত পৰে বাছ আহিলেও বাছ ইয়াতে ৰখাই আগতে খাবলৈ জখলাবন্ধা নগাঁও তো ফাইনেলি পাই গ'লোহি জখলাবন্ধা আৰু এতিয়াও ইয়াৰ পৰা নগাঁও 53 কিলোমিটাৰ আছে যাব লাগিব তো গাইজ ফাইনেলি আহি পাই গ'লোহি নগাঁও টাউন এই ৰাস্তাটো হৈছে এইটো AT ৰোড আৰু জেগাডোখৰ হৈছে হাতীবৰ গাঁও আৰু যথেষ্ট ডাঙৰ টাউন হয় নগাঁও আৰু আজি ৰাতিটো ইয়াতে থাকিব লাগিব হোটেল ৰুম বুক কৰিলোঁ তো এইফালে এখন আছে নটৰাজ হোটেল আৰু এইফালে আছে এখন পিউচ ৰেজিডেঞ্চি তো তাতে থাকিম বুলি ভাবিছোঁ আৰু আগত চাইছিলোঁ কেইখনমান তো এখন ঠিকেই দেখিলোঁ ৰুমলৈ যাওঁ আৰু এতিয়া তাতে আপোনালোকক হোটেলৰ ভিতৰতে লগ পাম দিয়া তো গাইজ ভিতৰত সোমালোঁ হোটেলৰ আৰু এইটো আমি আহি পালোহি প্ৰায় ছেকেণ্ড নে থাৰ্ড ফ্ল'ৰ এইটো থাৰ্ড ফ্ল'ৰ হয় এইটো ফাইনেলি পাই গ'লোহি ৰুম আৰু এইটো ৰুমটো ল'লোঁ আৰু নগাঁও ডিষ্ট্ৰিক্টৰ নগাঁও টাউনৰ এখন হোটেলত আৰু হোটেলখনৰ নাম মই অলৰেডি ক'লোৱেই আৰু আপোনালোকক যদি মই ৰুমটো দেখাই দিওঁ এই দুখন বেড ছিংগল আৰু আপুনি চাওক দাম চাই টিভিটো দামটো অলপ বেছিয়ে লৈছে কিন্তু সেইটো চাই টিভি চাওক এইফালে এটা একদম অল্ড মডেলৰ টিভি আৰু এইফালে হৈছে এটা আলমিৰা এখন লুকিং গ্লাছ আৰু এইফালে বগা ধৰে ফ্ৰেছ হ'ল জাষ্ট আৰু বাকী এইটো চিম্পুল ৰুম সৰু ৰুম দামটো চাই মই ভাবিছোঁ আৰু অলপ ভাল হ'ব লাগিছিলে বাকী আজি ৰাতিটো ইয়াতে কটাব লাগিব ৰাতিটো কাৰণে আমি যিহেতু থাকিম ইয়াত আৰু কাইলৈ দিনটো যিমানকণ ঘূৰিব পাৰোঁ যিমানকণ দেখাব পাৰোঁ চাওঁ নগাঁও আশে পাশে কি আছে তালৈকে যাম আৰু আপোনালোককো দেখাম তো এতিয়া আজি ৰাতিটো কাৰণে অকল এতিয়া সময় হৈছে 6:50 সেইবোৰ ৰুম চুম বিচাৰোঁতে মেলোঁতে ইয়াত আহি সোমাওঁতে পূৰা 7টা বাজিবই হ'ল আৰু এতিয়া ওলাই যাম অলপ বাহিৰলৈ তাৰ আগতে প্ৰথমে ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ মেলি বাহিৰলৈ ওলাই যাম অকণমান ঘূৰিম টাউন চাম আৰু কি আৰু কেইটা বজালৈকে খোলা থাকে নগাঁও মই নাজানো ৰাতি কোনো আইডিয়া নাই তো এতিয়া প্ৰথমে ফ্ৰেছ হৈ লওঁ বগাধৰ যিহেতু ফ্ৰেছ হৈ ল'লে আৰু বাকী এইটো হৈছে ৰুমটো আৰু এইফালে এটা ফোনো দিছে কিবা খাবলৈ কিবা অৰ্ডাৰ দিবলৈ হ'লে তো এতিয়া গেছ খোলোঁ আৰু ফ্ৰেছ হৈ লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ ফ্ৰেছ হৈ গ'লোঁ আৰু এতিয়াতো পেৰা এটা খাই চাইছোঁ মজা লাগে বোকাখাটৰ যিটো পেৰা লৈ আহিছিলোঁ আৰু পেৰাটো মজা লাগিছে খাই সঁচাকৈ ৰিয়েলি বহুত ভাল লাগে বাকীখিনি লৈ যাব লাগিব এতিয়া তললৈ যাওঁ টাউনখনৰ তোৰ কেনেকুৱা কি হয় তোৰ কেনেকুৱা চিটুৱেশ্যনটো চাওঁগৈচোন নগাঁও টাউনখন কেতিয়াবাতো মই আহি পোৱা নাই সোমাই পোৱা নাই গৈ চাওঁ তো গাইজ এতিয়া ওলাই আহিলোঁ তললৈ ৰুমৰ পৰা ফ্ৰেছ হৈ আৰু সেইখন হৈছে নগাঁও টাউনখন আৰু অলৰেডি মই কৈছোঁ এইটো হৈছে AT ৰোড আৰু
মই যিমান ভাবিছিলোঁ তাতকৈ বহুত বেছি মানে ওলালে মানে মই নগাঁও টাউনখন ইমান ডাঙৰ বুলি ভবা নাছিলোঁ এইটো মেইন বাৰু এইটো ৰোড এটি ৰোড কিন্তু আৰু ঢেৰ আছে এৰিয়াটো ইফালেও আছে টাউন ডাঙৰ কিন্তু যথেষ্ট ডাঙৰ নগাঁওখন আৰু চাবলৈ গ'লে সঁচা ক'বলৈ গ'লে আমাৰ শিৱসাগৰখনতকৈ বহুত ডাঙৰ হ'ব আচলতে নগাঁও টাউনখন আৰু লগতে চাওঁ কিনো কেনেকুৱা নগাঁও টাউনখন কাৰণ কেতিয়াও আহি পোৱা নাই তো ব'লক চাওঁ এতিয়া অকণমান টাউনখন ৰাতি হ'ল খালি দিনত হোৱাহেঁতেন ভাল আছিলে হ'লেও ৰাতিত ঘূৰি বেছি ভাল লাগে বাৰু হ'লেও তো ৰাতি অলপ সেইকাৰণে ঘূৰিবলৈ ওলাই আহিছোঁ বেছি নহয় 15-20 মিনিটমান সময় কটাম তাৰপিছত আকৌ ৰুমলৈ যাম যথেষ্ট ডাঙৰ হয় টাউনখন আৰু এইটো হৈছে এটি ৰোড আৰু আমাৰ হোটেল যিখন সেই হোটেলখন এটি ৰোডতে আছে তো গাইজ এতিয়া আমি সোমালোহি ম'ম' খাবলৈ তো আমাৰ ম'ম' আহি গ'ল আৰু এইফালে এইটো চুপ এইফালে বগাদাৰ খাই আছে ম'ম' 30 ৰুপিজ 1 2 3 4 5 পিচ দিছ 5 পিছত 30 টকা খাই লওঁ এতিয়া তাৰপাছত আৰু চাওঁ কি হয় মানে কি পাওঁ প্ৰথম ম'ম'টোকে খাই লওঁ ম'ম' খোৱা হৈ গ'ল এতিয়া লৈ লওঁ চাকনা তো এইটো চাকনা মানে এইটো একচুৱেলি ঠাণ্ডা দিনৰ কাৰণে খাবলৈ ভাল তো সেইকাৰণে এয়া লৈ লওঁ একদম গৰম উঠি যাব পূৰা জ্বলাটো দি তো ম'ম'জ খালোঁ নগাঁও ম'ম'জ তো এতিয়া জাষ্ট আকৌ এতিয়া ৰুমলৈ ঘূৰি আহিছোঁ তো ৰুমত সোমাওঁগৈ ঠাণ্ডাও বতৰ ঠাণ্ডা লাগিছে গা চাও ঠিক নহয় পিছত আৰু প্ৰব্লেম হ'ব পাৰে তো সেইকাৰণে গুচি আহিছোঁ এতিয়া পাই গ'লোহি আমি হোটেল ৰুম একচুৱেলি নহয় হোটেল পালোহি আৰু মোৰ বাইক এখন দেখিছেনে ইয়াতে খালী মানে থিয় কৰাই থৈছোঁ বাইকখন তো ইয়াত ভিতৰত যেতিয়া আপোনাৰ 10টা বাজিব 10টা আগত বাইকখন ভিতৰলৈ আনি মই এই যিটো কৰিডৰ সেইটো এডোখৰ এৰিয়া তো ইয়াতে ভিতৰতে ভৰাই থৈ দিব লাগিব আৰু লগতে লক কৰি থৈ দিয়াটো জৰুৰী তো কৰি থৈ দিব লাগিব আৰু লগতে ইয়াত ভৰাই দিব লাগিব তো এতিয়া বৰ্তমান সময় নাই হোৱা বাৰু এতিয়া 8টা বজাই নাই 7:40 হৈছে তো 10টা আগে তললৈ আহিব লাগিব তাৰপিছত বাইকখন ইয়ালৈ ভৰাব লাগিব তো গাইজ এতিয়া পাই গ'লোহি আমাৰ নিজৰ ৰুম আৰু যিহেতু বাহিৰলৈ গ'লোঁ ম'ম'জ খালোঁ অলপ ফুৰিলোঁ আৰু অকণমান নগাঁৱৰ টাউনখনো চোৱা হ'ল অলপ খালি ৰাতি হ'ল আন্ধাৰ হ'ল তো যিয়ে নহওক দেখা পালোঁ আৰু আমাৰ সময়ো নহ'ল আমি পাওঁতে বহুত দেৰি হৈ গ'ল আৰু এতিয়া সময় হৈছে 7:45 8টা বাজিবই হ'ল আৰু মোৰ এতিয়া কাম আছে এডিটিং তো এতিয়া যিহেতু ভিডিঅ' এডিটিং কৰিব লাগিব আৰু এইফালে বগাধৰ এইফালে খোৱাত ব্যস্ত মানে মোবাইল পিটিকি বিচনাত পৰিলেই আৰু ভাত পানী খোৱা মেবি 9:30 মানত ভাত পাই যাম চাগে ইয়াতে অৰ্ডাৰ দি দিম ভাতটো খাবলৈ আৰু নিৰামিষ ভাতে খাম আজি তো এতিয়া বহুত ভাগৰ লাগিছে এতিয়া শুই এনেকৈ এডিটিং কৰিব লাগিব তো গাইজ আজি ব্লগটো ইমানেই ব্লগটো চাই কেনে পালে জনাব ব্লগটো চাই যদি ভাল লাগিল তেতিয়া লাইক কৰি দিব আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আপোনালোক পাম আন এটা ব্লগত বাই বাই টেক কেয়াৰ